কথাবোৰ শুনিলে তুমিও কষ্টহে পাবা। কষ্ট পাম মানে? তেওঁ আপোনাৰ লগত কি কৰিছিলে? কিমান দিনৰ পৰা আপুনি তেওঁক জানে? আৰু আপোনালোকৰ মাজত কি সম্পৰ্ক আছিল? তই মোক কথাবোৰ ক'বলৈ সংকোচ কিয় কৰিছ? নে তোৰ বিষয়ে মই জানিলে তোৰ কিবা প্ৰব্লেম হ'ব পাৰে? নাই নাই পল্লা, মোক সকলো কথা জনাৰ আপোনাৰ অধিকাৰ আছে। আচলতে ময়ো কথাবোৰ কাৰো লগত শ্বেয়াৰ কৰিব পৰা নাই। তেওঁ অকল মোৰ দাদাই নহয়, মোৰ কলেজৰ আটাইতকৈ ভাল বন্ধু আছিল। আৰু তেওঁৰ পত্নী তোমাৰ কি আছিল? কি হ'ল? নিমাত হৈ গ'লা যে? তোমাৰ সেই কথাবোৰে মৃন্ময়ক কেনেকুৱা চিটুৱেশ্যন নিব পাৰে তোমাৰ মনে এতিয়াও বুজিবই পৰা নাই। আচলতে তোমাৰ এনেকুৱা সঁচা কথাবোৰত মই ঘিণ কৰোঁ, যিবোৰ কথাৰে তোমাৰ লগতে আনৰ সংসাৰখনকো দুখৰ মাজলৈ লৈ যায়। মোৰ লগত প্ৰেম নথকাৰ কথা কোৱাৰ কাৰণে তোমাৰ বন্ধুৰ যদি সংসাৰ ধ্বংস হয়, তেনেহ'লে মোৰ লগত প্ৰেম থকাৰ কথা ক'লে সেই সংসাৰখন কি হ'লহেঁতেন? তোমালোক আৰু আমাৰ মাজত পাৰ্থক্য এইটোৱেই যে মিছাকৈ তোমালোকে আমাৰ জীৱন ধ্বংস কৰিব পাৰা, আৰু সঁচা কথা এটা ক'লে তোমালোকৰ সংসাৰ ধ্বংস হয়। মিছাৰে সংসাৰ এখনত সুখী হোৱাৰ অভিনয় কৰাতকৈ সঁচাৰে ধ্বংস হৈ যোৱাত মজা বেছি। মেঘা, তুমি আচলতে মানুহ হৈ থকা নাই, তুমি এজনী কুকৃত নাইলৈ ৰূপান্তৰিত হৈছা। তোমাৰ ভাল পোৱা, সহানুভূতি, মৰম, তোমাৰ দয়া মমতা একোৱে নোহোৱা হৈছে। তোমাৰ হৃদয়খন কঠিন শিললৈ ৰূপান্তৰিত কৰিছা তুমি। তুমি ধ্বংস কৰি ভাল পাইছা নহয়, তুমি ধ্বংস কৰি সুখী হৈছা নহয়, কৰা। তোমাৰ যিমান মন যায় সিমান ধ্বংস কৰা। নোৱাৰ। ধ্বংস কৰোঁ বুলি ক'লেই তই ধ্বংস কৰিব নোৱাৰ। এই ৰান্ধি থোৱা ভাত আঞ্জা নহয় যে খাবলৈ মন নগ'লে তই ডাষ্টবিনত পেলাই দিবি। মৃন্ময়ে মোৰ জীৱনটোৱে ডাষ্টবিন কৰি পেলাইছে মা। সি নিজকে চাফা কৰি ৰাখিবলৈ তাৰ সমস্ত দাগ কলংক মোৰ ওচৰত লুকুৱাইছে। মই সঁচা কথা কৈছো মা, তাৰ সকলো দাগ কলংক এইবিলাক যেন বুকুত কঢ়িয়াই লৈ ফুৰিবলৈ মই এটা প্ৰিয় ডাষ্টবিনহে। পাগল হৈছে তই। সি লেতেৰা হোৱা নাই, তোৰ মনটো লেতেৰা হৈছে। আগতে তই নিজে চাফা কৰি ল, তাৰ পিছত তই আনৰ বিষয়ে এনেকে কবি। মা, ডাষ্টবিন যিমান চাফা কৰিলেও তাত জাবৰেই পেলায়, আৰু সুগন্ধি ফুলো ডাষ্টবিন পোৱাৰ পিছত সেইবিলাক জাবৰ হৈ যায়। কি হৈছে তোৰ? এনেকুৱা আচোহা চিন্তাবোৰ তোৰ মনলৈ কিয় আহিছে? মই আচলতে সঁচাকৈ পাগল হোৱা হলেই ভাল আছিলে, কিন্তু মইতো ইচ্ছা কৰিলেও পাগল হওঁ বুলি হ'ব নোৱাৰো ন। তুমি জানানে মা, মৃন্ময়ৰ কাৰণে পাগল হৈ থকা ছোৱালী এজনী মৃন্ময়ে নিজে মনে মনে চিকিৎসা কৰাই আছিলে। প্লিজ মৃন্ময়, মোক আৰু পাগল নকৰিবি। তোৰ সেই জ্যোতি নামৰ ছোৱালীজনীৰ কাৰণে মই আজিলৈকে নিজে নিজৰ সমস্যা ঠিক কৰিব পৰা নাই। আৰে বিয়া কৰাবলৈ সাহস কৰিব পৰা নাই মই আজিলৈকে। এতিয়া আকৌ কোন মেঘা আহি গ'ল, যাৰ কাৰণে তহঁত দুটাৰ মাজত কাজিয়াৰ চূড়ান্ত ৰূপ লৈছে। মেঘাৰ কথাচোন মইতো আগতে কৈছোৱে, যিবোৰ কথাৰ মই কেতিয়াও কল্পনাই কৰা নাই। কিয় জানো সেইবোৰ কথাই মোৰ জীৱনলৈ ইমান সমস্যা আনিবলৈ ধৰিছে। বিনা কাৰণত কোনেও কাৰো জীৱনলৈ সমস্যা হৈ নাহে মৃন্ময়। তাৰমানে মই তোক মিছা কথা কৈছো? মই মিছা কোৱা নাই। প্ৰত্যেকটো সমস্যাৰ এটা কাৰণ থাকে,
আৰু সেই কাৰণটোৰ লগত যদি প্ৰত্যক্ষ বা পৰোক্ষভাৱে তই জড়িত হৈ নাথাক তেনেহ'লে সেই সমস্যাটো তোৰ ওচৰলৈ কিয় আহিব? আৰে মইচোন তোক কৈছোৱে, ডিগ্ৰী পঢ়ি থকাৰ সময়ত মই মেঘাহঁতৰ ঘৰত মেচ কৰি আছিলো। তাৰ বাহিৰে মেঘাৰ লগত মোৰ কোনো সম্পৰ্ক নাই। যিয়ে তোক সহায় কৰিছিল সিয়ে তোৰ লগত প্ৰেমৰ সপোন ৰচিছে। মানে গাঁৱত তোক সহায় কৰিছিল জ্যোতিৰ দেউতাকে, আৰু তোৰ প্ৰেমত পৰিছিল জ্যোতি, যিয়ে আজিও তোৰ বাবে ৰৈ আছে। ডিগ্ৰীৰ সময়ত মেঘাই, যিয়ে বিয়াৰ পাছতো তোৰ কাৰণে বলিয়া হৈ আছে। আৰু শেষত শিখা, যি আজি তোৰ পত্নী। কিন্তু প্ৰথম দুজনীয়ে শেষৰজনীৰ জীৱনলৈ আজি ধুমুহা হৈ আহিছে। গতিকে সহায় কৰাবোৰক মই দুখ দিম নে তোৰ দুখ আছে বুলি মই ভাবিম? মোৰ কিন্তু ক'তো দুখ নাছিলে। তাৰমানে তই নিৰ্দোষী, বাকী সকলোবোৰ দোষী। মোৰ অজ্ঞাতে কোনোবাই ক'ৰবাত কিবা ভাবি বহি থাকিলে তাত মোৰ গাত কি দুখ? মইতো আজিলৈকে কাকো গুৰুত্ব দিয়া নাই। সেইটোৱেইটো ভুল। তোক আনে গুৰুত্ব দিয়াৰ পাছতো তই যেতিয়া সিহঁতক গুৰুত্ব নিদিয়, সেই কথাটো তোৰ শুদ্ধ বুলি ভাব নেকি তই? হয়তো সেইকাৰণে তোৰ ওপৰত সিহঁত বিদ্ৰোহী হৈ উঠিছে। কিহৰ বাবে তই সিহঁতক গুৰুত্ব নিদিয়? কি আছে তোৰ মনৰ মাজত? সেইবোৰ সিহঁতৰ প্ৰশ্নৰ উত্তৰ সিহঁতে নিজে দি থাকে। মোৰ কথাটো হ'ল, বৰ্তমান মোৰ সৃষ্টি হোৱা সমস্যাটো শিখাক মই বুজাব পৰা নাই, যাৰ বাবে মই তোৰ ওচৰত আহিছো। মই জানো অকল তইহে তাইক বুজাব পাৰিবি। তই শিখাক কিয় বুজাব পৰা নাই? মোৰ কথা শুনিব নোখোজা মানুহক মই কি বুলি বুজাম? আচলতে মই কোন, তাইৰ লগত মোৰ সম্পৰ্ক কি, তাই যেন এইবোৰ সকলো পাহৰি পেলাইছে। তই পাহৰি নাযাবি শিখা, মৃন্ময় তোৰ স্বামী, তোৰ অৱলম্বন, তোৰ পৰিচয়। স্বামীৰ ওপৰত স্ত্ৰীয়ে জেদ ধৰিব নাপায়। আৰু স্বামীয়ে কিয় পাহৰি যায় যে তেওঁৰ নামত কোনোবাই কপালত সেন্দুৰ লৈ তেওঁৰে পৰিচয় লৈ সদায় জীয়াই থাকে? তেওঁৰ ছাপোৰ্টত জীৱনটো পাৰ কৰিব বিচাৰে। তাৰপিছত যেতিয়া সেই স্বামীয়ে তেওঁক ছাপোৰ্ট নকৰে, সেই নাৰীগৰাকীয়ে কিমান কষ্ট অনুভৱ কৰে সেই কথাটো তেওঁ কিয় বুজি নাপায়? স্বামীৰ বাবে নাৰীয়ে চব কৰিব লাগে, কেতিয়াও অপমান কৰিব নাপায়, আঘাত দিব নাপায়। তেওঁক শুশ্ৰূষা কৰাত যাতে একো ত্ৰুটি নহয় সেয়া সদায় স্ত্ৰীয়েই মনত ৰাখিব লাগে। আৰু ইমানখিনি কৰাৰ পাছতো পুৰুষে চব কৰিব পাৰে, আঘাত দিব পাৰে, প্ৰতাৰণা কৰিব পাৰে। আৰু এইবিলাক সকলো সহ্য কৰিবলৈ তোমালোকে আমাক উৎসাহ দিয়া কিয়? মা, এগৰাকী নিজেই নাৰী হৈ নাৰীক দুখ জাপি দি পুৰুষক কিয় দুখমুক্ত কৰিব বিচাৰা? কিয়? তাৰমানে তোৰ মতে মৃন্ময়ে কিবা দুখ কৰিছে, তই শাস্তি দিবি। কি শাস্তি দিবি? মই কাকো একো শাস্তি দিব নোৱাৰো। এজন পুৰুষক শাস্তি দিয়াৰ ক্ষমতা আমাক সমাজে দিয়া নাই। মা, আইনে এই সুবিধা দিলেও আমি যদি তেনেকুৱা কাম কৰিবলৈ যাওঁ সমাজে আমাক ঘৃণাৰ চকুৰে চায়। মই একো কাকো শাস্তি দিব নাযাওঁ। মোৰ অজ্ঞাতে মোক যি তেওঁ প্ৰতাৰণা কৰিছে, হয়তো তেওঁক মই ইয়াৰ কাৰণে কেতিয়াও ক্ষমা কৰিব নোৱাৰো। মা, কিন্তু মোকতো প্ৰতাৰণা কৰিয়েই তেওঁ ক্ষান্ত থকা নাই। মোৰ সপোনক হেঁচা মাৰি ধৰি ভৰিৰে গচকি ৰাখিব বিচাৰিছে। মই কেতিয়াও ভৰিৰ তলত নাথাকো। মই তেওঁক দেখুৱাই মোৰ সপোন পূৰ কৰিম। তাৰমানে তুমি এতিয়াও একো বুজাই নাই নেকি? মা, এতিয়াৰ পৰা কিহৰ বাবে তই মোৰ পৰা এনেকে আঁতৰি ফুৰিছ? মোক কিয় তোৰ জীৱনৰ পৰা এনেকে আঁতৰাই ফুৰাইছ? তই তোৰ জীৱনক লৈ ইমানেই ব্যস্ত যে কোন কেতিয়া তোৰ জীৱনলৈ আহে আৰু কোন কেতিয়া তোৰ জীৱনৰ পৰা আঁতৰি গুচি যায় তোৰ চাবলৈ সময় নাথাকে। তই বেছি চিন্তা কৰিছ মৃন্ময়। তই ইমান ভাবিবলগীয়া বা ভয় কৰিবলগীয়া সিদ্ধান্ত তাই নলয়। তাই হয়তো তোক ভয় দেখুৱাইছে, সেইবোৰ বেছি চিন্তা নকৰিবি। মই শিখাক জানো, মই তাইক বুজি পাওঁ। তাই যদি কিবা এটা কথা নুবুজো বুলি আকুৰগুজ হৈ পৰে তেতিয়া তাইক বুজোৱাটো বহুত কঠিন হৈ যায়। সকলো কঠিন কাম কৰি কৰি তোৰ নিজৰ জীৱনৰ কঠিন কামবোৰ মোক কিয় কৰিবলৈ দিছ? আৰে মই মোৰ জীৱনত কোনো কঠিন কাম কৰিয়ে পোৱা নাই। তই মোৰ পৰা এনেকে আঁতৰি যাব খুজিছ যে?
মোৰতো আগতে সৰু সমস্যা এটা হ'লে তই পাগলৰ নিচিনা হৈ পৰা, আৰু আজি এনেকুৱা সমস্যাত পৰাৰ পিছতো তোৰ মোৰ প্ৰতি, শিখাৰ প্ৰতি একো ৰেছপন্সিবিলিটি নাইকিয়া হ'ল কিয়? আচলতে তোৰ হৈছে কি বিক্ৰম? কি হ'ল মোৰ? মইতো ঠিকেই আছো। নহয়, তোৰ কিবা এটা হৈছে। খুব কম দিনৰ ভিতৰত তই বহুত চেঞ্জ হৈ গলি। কিহৰ বাবে তই ইমান চেঞ্জ হলি মোক কচোন। মোৰ বিষয়ে তই ইমান ভাবিব নালাগে। তোৰ নিজৰ সমস্যাবোৰ তই নিজে সমাধান কৰ, তাৰ পাছত মোৰ কথা ভাবিবি। আগতে মানে কেইদিনমান আগলৈকে মোৰ সমস্যা অকল মোৰ নাছিল। তই মোৰ সমস্যাবোৰ নিজৰ বুলি লৈছিলি আৰু তোৰবোৰ মই লৈছিলো। অৱশ্যে তোৰ সমস্যা বুলিবলৈ একো নাছিলে, তথাপি এতিয়াৰ পৰা কিহৰ বাবে তই মোৰ পৰা এনেকে আঁতৰি ফুৰিছ? মোক কিয় তোৰ জীৱনৰ পৰা এনেকে আঁতৰাই ফুৰাইছ? তই তোৰ জীৱনক লৈ ইমানেই ব্যস্ত যে কোন কেতিয়া তোৰ জীৱনলৈ আহে আৰু কোন কেতিয়া তোৰ জীৱনৰ পৰা আঁতৰি গুচি যায় তোৰ চাবলৈ সময় নাথাকে। সেইকাৰণে তোৰ পৰা কোনোবাই গভীৰভাৱে আশা কৰিতো লাভ নাই। তোৰ কাৰণে কোনোবাই জীৱনটো ত্যাগ কৰিলেও একো লাভ নাই। তই তাৰমানে জ্যোতিৰ কথা কৈ আছ ন? মই মাথো জ্যোতিৰ কথাহে জানো। তইতো আকৌ নিজেই কৈ দিলি কোনোবা মেঘাৰ কথা। জ্যোতি মেঘাৰ লগতে মোকো সাঙুৰি নলও কিয়? সিহঁতৰ দৰে তোৰ জীৱনত মোৰোতো একো ভেলু নাই। তোৰ জীৱনৰ লগত জড়িত মানুহখিনি আচলতে তোৰ পাছত দৌৰা, মানে তোৰ আকৰ্ষণৰ কাৰণে তোৰ ওচৰলৈ অহা বুলি তই ধৰি ল। যিদিনাখন তই তেওঁলোকে তোক কিমান ভাল পাই অনুভৱ কৰিবি, সেইদিনাখন জানিবি আচলতে তই শুদ্ধ নে আন কোনো। আৰে মই শিখা কব পাৰো, তাইৰ ভুল বুলি ধমকি দিব পাৰো, কিন্তু তই শুদ্ধ বুলি মই দাবী কৰিব নোৱাৰো। আহিছো। এইটো তোৰ শেষ সিদ্ধান্ত। এই সিদ্ধান্ত লোৱাৰ আগতে আৰু কেইটামান কথা ভাবিব লাগিছিল। তোৰ মা দেউতা আছে, তোৰ প্ৰতি এই মা দেউতাৰ ভাবিব নোৱাৰা মৰম আছে। তোৰ এজন ককায়েক আছে, তাৰ ভৱিষ্যত বুলিও এটা কথা আছে, আৰু এই ঘৰখনৰ এটা সাতাম পুৰুষীয়া সন্মান আছে। আৰু তোৰ এই সিদ্ধান্তই সদায় সকলোৰে আগত মূৰ দাঙি থিয় হোৱা, সমাজত আগস্থান লোৱা এই মানুহজনে কাৰো আগত মূৰ দাঙিব নোৱাৰা হ'ব। কোনো ছোৱালী এইখন ঘৰলৈ বিয়া হৈ আহিব নিবিচাৰিব। আৰু আটাইতকৈ ডাঙৰ কথা, স্বাক্ষৰে এই কম বয়সতে পিতৃ মাতৃৰ প্ৰতি বিশ্বাস হেৰুৱাব। তাৰ ভৱিষ্যত এই বয়সতে কাঢ়ি নিয়াৰ অধিকাৰ তই ক'ত পালি? ইমানবোৰ ধ্বংস কৰি তই কি সৃষ্টি কৰিব খুজিব বিচাৰিছ? কি কৰিব খুজিছ তই? দেউতা প্লিজ ইমান উত্তেজিত নহবাচোন। উত্তেজিত কিয় নহম? শান্ত হৈ থাকিবলৈ তহঁতে মোক দিছ কি? অথচ তহঁতক মই কি দিয়া নাছিলো? সকলো দিয়াৰ উপৰিও স্বাধীনভাৱে চিন্তা চৰ্চা কৰা অধিকাৰ দিছিলো। কিন্তু এই স্বাধীনতাৰ উদ্দেশ্য এইটো নহয় যে তহঁতি তাৰ অপব্যৱহাৰ কৰি নিজৰ লগতে সকলোবোৰ ধ্বংস কৰি যাবি। স্বাধীনতাই মানুহক মূৰ তুলি জীয়াই থাকিব শিকায়, কিন্তু তহঁতে আমাৰ মূৰ তুলি জীয়াই থকা স্বাধীনতাখিনিও কাঢ়ি ললি। এইবোৰ চাবলৈ তহঁতৰ পৰা ইমান আশা কৰিছিলো। পুনৰ উভতি যাবলৈ
হৈ চাগে তোৰ বেছি কষ্ট হ'ব। মোৰ আচলতে কাকো একো কোৱাৰ অধিকাৰ নাই, কাৰণ সংসাৰৰ জটিলতাৰ মাজত আজিলৈকে মই সোমোৱাই নাই নহয়। সংসাৰৰ জটিলতাৰ মাজত নোসোমোৱা এজনে কাৰোবাক কিবা কৈ যে পৰিৱৰ্তন কৰিব নোৱাৰো, সেইটো মই জানো। কাৰণ কোনে কিমান যন্ত্ৰণাত নিজৰ স্বামীৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত ল'ব পাৰে। এজন পিতৃয়ে নিজৰ জীয়েকৰ এনেকুৱা এটা সিদ্ধান্তত কিমান যন্ত্ৰণা পাব পাৰে, সেইটো হয়তো মই অনুভৱ কৰিবলৈকে শিকা নাই। কিন্তু এটা কথা উপলব্ধি কৰিছো যে এইবোৰ কৰিও কোনেও ক'তো শান্তি নাপায়। মোৰ ক'ত ভুল হৈ গ'ল? জীৱনটো কাৰো বাবে ৰৈ নাথাকে। কাৰো বাধা নেমানি কেৱল আগবাঢ়ি যোৱাটো মোৰ সপোন আছিলে। সকলোবোৰ বাধা অতিক্ৰম কৰি য'লৈ আগবাঢ়িব বিচাৰিছিলো মই তালৈ আগবাঢ়ি আছিলো। মোৰ যাত্ৰাত কোনো হেঙাৰ হ'ব পৰা নাছিলে, কিন্তু যিবোৰে মোৰ যাত্ৰা পথত সহায় কৰিছিলে আজি সেইবোৰে এজন এজনকে আহি মোৰ সন্মুখত বাধা দিছে। কিয়? নে মোৰ সাফল্য তেওঁলোকে সহ্য কৰিব পৰা নাই? আৰু শিকাই আজি যি উত্তেজনাত তই এইবোৰ কৰিছ, কাইলৈ এইবোৰ হয়তো তোৰ কাৰণে অৰ্থহীন হৈ পৰিব। যদি ভৱিষ্যতৰ কথা চিন্তা কৰ, আজিৰ এই সিদ্ধান্তটোত তই পুনৰ এবাৰ বিবেচনা কৰাটোৱে ভাল। উভতি যোৱাৰ ৰাস্তা থাকোঁতে উভতি নগলে, আৰু সেই ৰাস্তাত যেতিয়া এখন প্ৰকাণ্ড দেৱালৰ সৃষ্টি হ'ব, তেতিয়া সেই দেৱাল ভাঙি পুনৰ উভতি যাবলৈ আজিতকৈ চাগে তোৰ বেছি কষ্ট হ'ব। মাজনী